হেল্ল' এভৰিৱান, পোনপ্ৰথমতে মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া চাওক, মই আছোঁ এতিয়া মিঠাইৰ দোকানত গণেশগুৰিত। বাইদেউহঁতক ঘৰত মাতিছে আৰু এইপিনে চাওকচোন, গণেশ মন্দিৰ বহুত মানুহ আছে আৰু গণেশ মন্দিৰৰ ফ্ৰণ্টতে হৈ আছে এখন দুৰ্গা পূজা। এয়া চাওক, আৰু এইপিনে আহিয়ে আমি লগ পালোঁ দুষ্টক, সৰু ভাগিনক আৰু ডাঙৰ ভাগিনক। তাৰপৰা এইপিনে পাকঘৰত বা আমাৰ কাৰণে চাহ ৰেডি কৰি আছে। আৰু এয়া চাওক, চাহ দিলে আৰু জিলাপি বুলি পূজা বুলি ক'লে জিলাপিয়ে মেইন, হয়নে নহয়? এই দুষ্ট। তাৰপিছতে আকৌ আমি আহিলোঁ দুৰ্গা পূজা চাবলৈ, চাহ খাই মেলি ধুনীয়াকৈ গোস্বামী চাৰ্ভিচলৈ বুলি পূজা চাবলৈ আহিলোঁ ওলাই। এতিয়া যিহেতু আজি নৱমী দশমী একেলগে পৰিছে, সেইটো কাৰণে পূজা পাতল নাই কৰা আজি। আৰু এইপিনে চাওক, বা ভাবিছে ফটো উঠাই আছোঁ বুলি। আৰু ওচৰতে দেখিছোঁ শিলপুখুৰীলৈ আহিলোঁ। আহি অসুৰটোক দেখিলোঁ, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ভাল লাগিছে বাৰু আহি। শিলপুখুৰী পূজাখনো ভাল লাগিছে, ওচৰতে কাৰণে আহিলোঁ ইয়ালৈও। তাৰপিছতে আমি গ'লোঁ চান্দমাৰিত কিন্তু পূজাখন নাই, লৈ গ'ল, দশমী আছিলে ন, লৈ গ'ল। তাৰপিছতে ভাবিলোঁ চান্দমাৰি ফিল্ডত এনেও কিবা এখন হৈ আছে, কি হৈ আছে গম নাপাওঁ। ভিতৰলৈ সোমাই আহিলোঁ, বহুত কিবা কিবি প্ৰগ্ৰেম চলি আছে, মানে অসমীয়া সংস্কৃতিৰ গোটেইখিনি সেয়ে ইয়াতে আছে আৰু চলি আছে। আৰু এইখন ইণ্ডিয়াৰ মেপ বনাইছে, তাৰপিছত বনাইছে শিৱ মূৰ্তি এইটো, এনেকৈ আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ভাল লাগিছে। দুখনমান ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ, আপোনালোককো দেখুৱাওঁ বুলি ভিডিঅ' এটা কৰি লৈ আহিলোঁ আৰু এনেকৈ। এইপিনে চাওক, তাৰপিছতে এইখন আমাৰ যিহেতু নামঘৰৰ অসমীয়া সংস্কৃতি, এইখনেই আমাৰ মেইন, হয়নে নহয়? আকৌ আমি পূজা চাই মেলি আহিলোঁ। এইটো ভোট জলকীয়া, দালি আৰু এইপিনে ছাগলী মাংস দি সকলোৱে আমি এসাঁজ ধুনীয়াকৈ ভাত খালোঁ। আৰু এই ছাগলী মাংস বুলি মোৰ কিন্তু বহুত ফেভৰেট দেই, কাৰ কাৰ ফেভৰেট সকলোৱে জনাবচোন দেই। আৰু এইপিনে আমি ধুনীয়াকৈ ভাত খাই মেলি ৰাতি 1:10 হৈছে আৰু প্ৰায় ঘৰলৈ আহিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।